নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই আছে, মোৰো ভাল। আৰু এয়া দেখিছে নহয়, আজি মানে এটা বেলেগ ধৰণৰ কামত লাগিছোঁ। আৰু মানে গুঠা মই চাদৰৰ গুঠনি গুঠোঁ, কিন্তু এনেকুৱা গুঠা মই নাজানো, মানে গুঠিব নাজানো। এনেকৈ এইখন চাদৰ নহয়, গামোচা হয়, গামোচাৰ দহি এনেকৈ গুঠিব নাজানো মই। আৰু আমাৰ মুনুৱে কৈ আছে মানে তাক বোলে জাল গুঠনি টাইপৰ দিব লাগে। আৰু এইখন গামোচা মানে সি অহাকালি মন্দিৰত লৈ যাব, আৰু মন্দিৰত লৈ যাবৰ কাৰণে তাক বোলে মই গুঠি দিব লাগে। আৰু সিও কিন্তু সহায় কৰিবৰ কাৰণে লাগিছে মোৰ লগতে। আৰু কিন্তু ভিডিঅ' ক্লিপখিনি কৰিছে আমাৰ মায়ে। মাক মানে কেনেকৈ কি কৰিব লাগে কৈ দিছোঁ, মানে বুজাই দিছোঁ, আৰু মায়ে কৰি আছে। আমি এনেকৈ গুঠা আৰম্ভ কৰিছোঁ, আৰু মানে ইমানো নাজানো, আজিয়ে ফাৰ্ষ্ট এনেকৈ গুঠা মানে দুয়োটাই কৰি আছোঁ, সি আৰু মই। আৰু আপোনালোকে চাই থাকক কেনেকুৱা হয়। আৰু মানে এইটো বেলেগ বিশেষ একো নাই, এপিনৰ এডাল আৰু আন পিনৰ এডাল জইন কৰি গাঁঠি দিব লাগে, আৰু তেনেকৈয়ে মানে হেৰি হয়, এটা ডিজাইন হয়। আৰু এয়া শেষত গৈ এনেকুৱা হ'ল। আৰু আজি ফাৰ্ষ্ট টাইম না, আৰু মই নাজানো, ইমান চুটিকৈ কাটি দিলোঁ। সূতাখিনি অলপ দীঘলকৈ ৰাখিব লাগিছিল। আৰু কেনেকুৱা হৈছে জনাবচোন আপোনালোকে কমেণ্ট কৰি।